নমস্কাৰ আজি ভিডিঅ আলোচনা কৰিম ক্লাছ 10 এক্সাৰসাইজ 2.2 ৰ 2 নম্বৰ কোৱেশ্চন হম 2 নম্বৰ কোৱেশ্চনটো কি আছে তলৰ জোড়াকেইটা সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটাকৈ দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লাগে শূন্য দিয়া আছে এটো কি কৰিব লাগে দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লাগে ঠিক আছে প্ৰথম কোৱেশ্চনটো দিয়া আছে কি 1/4 আৰু -1 এটা আমি সকলোৱে জানো আমি এনেকৈ লিখো 1/4 -1 ধৰা হল ax² + bx + c মূল দুটা আলফা আৰু বিটা ঠিক আছে তেতিয়া হলে যদি আমি আলফা প্লাস বিটা কৰো তেতিয়া হলে কি পাও -b/a ইকুৱেল 1/4 পাও ঠিক আছে এটো 1/4 আকৌ আলফাৰ লগত যদি আমি বিটা পূৰণ কৰো তেতিয়া হলে কি পাও আমি c/a -1 এটা দেখিলো যে a ভ্যালুটো ইয়াত কিমান আছে 4 আছে এটো ইয়াত a ভ্যালুটো একো নাই মানে কি আছে 1 আছে এটা নিমিলে তেতিয়া আমি a ভ্যালুটো আমি ইকুৱেল বনাম 4 ইয়াতো আমি কি কৰো 4 ইনটু কৰো -4/4 লিখিব পাৰো না এটা ইয়াত b ভ্যালু বা c ভ্যালু যি থাকক থাক কোন পলো নাই a ভ্যালুটো ইকুৱেল হ'ব লাগে ইয়াত a ভ্যালুটো 4 আছে তেতিয়া হলে ইয়াতো a ভ্যালুটো আমি 4 লিখিব পাৰো এতেকে আমি কি লিখিব পাৰো a 4 লিখিব পাৰো b কি লিখিব পাৰো এই মাইনাসটো এটো সাইডে গুচি যাব অৰ্থাৎ আমি n টো এনেকৈ লিখিব পাৰো b/a -1/4 b তেতিয়া হলে -1 হ'ব আৰু c কিমান হ'ব -4 এইটো c এইটো ভ্যালু -4 তেতিয়া হলে আমি যদি এই ইকুৱেশনত বহাই দিও এই মানবোৰ ax² + bx + c বহুৱাই পাও বহাই কেনে লিখিব এই ঠাইত a ভ্যালু পুট কৰি দিয়া কিমান হ'ব 4x² প্লাস b ভ্যালু কিমান আছে -1 আছে -1 তাৰপিছত x আছে x প্লাস c ভ্যালু কিমান আছে -4 তেতিয়া হলে আমি এনেকৈ লিখিব পাৰো নে 4x² - a প্লাস a মাইনাস হৈ যাব x to x আকৌ প্লাস a মাইনাস a মাইনাস কিমান হ'ব 4 গতিকে আমাৰ যোনটো ইকুৱেশন বনাব দিছে বহুপদ বনাব দিছে এই বহুপদটো এটো 4x² - x - 4 গতিকে 2 নম্বৰ কি দিয়া আছে √2 আৰু 1/3 এই একেদৰে ধৰা হল ax² + bx + c শূন্য দুটা শূন্য বা মূল একে আলফা আৰু বিটা তেতিয়া হলে আলফা প্লাস বিটা কৰিলে কি হ'ব -b/a ইকুৱেল √2 again alpha into beta কৰিলে c/a হয় = 1/3 ইয়াত স্পষ্টভাৱে a ভ্যালু কিমান আছে 3 আছে ইয়াতো a ভ্যালু কিমান আছে একো নাই মানে কি আছে 1 আছে তেতিয়া হলে আমি এনেকৈ কৰিম এই মাইনাসটো আগত দি দিম বা এনেকৈ কৰিব পাৰো b/a
ইজ ইকুৱেল টু 3√2 বাই আমি আৰু এটা 3 ইয়াত ডিভাইড কৰিব লাগিব ইয়াত 3 ডিভাইড কৰিব লাগিব এই মাইনাসটো গৈ কেনে ইয়াত আহিব এতেকে a ইজ ইকুৱেল টু আমি কি লিখিব পাৰো 3 b ইজ ইকুৱেল টু আমি কি লিখিব পাৰো -3√2 আৰু c ইজ ইকুৱেল টু কি লিখিব পাৰো অনলি 1 এই মানবোৰ আমি কিয়ত বহাম ax² + bx c বহুৱাই পাও বহাই দিয়া a ভ্যালু কিমান আছে 3 আছে x² প্লাস b ভ্যালু কিমান আছে -3√2 x প্লাস c ভ্যালু কিমান আছে 1 এটো ইকুয়াল হ'ব এটা থ্ৰাইস x² প্লাস মাইনাস মাইনাস হ'ব 3√2x প্লাস 1 গতিকে আৰু বহুত বনাব আছে গতিকে সেই বহুপদটো এটোৱে থ্ৰাইস x² মাইনাস 3√2x প্লাস 1 ঠিক আছে নম্বৰটো আছে 0,5 একো নাই কি কৰিম আমি ধৰা হল ax² plus bx plus c মূল দুটা ক্ৰমে আলফা আৰু বিটা এতে আলফা প্লাস বিটা ইজ ইকুয়াল টু কি হয় -b/a হয় ইজ ইকুয়াল টু আমি কি লিখিব 0 লিখিব পাৰো আকৌ আলফা ইনটু বিটা c/a ইকুৱেল মাইনাস ইকুৱেল কিমান হ'ব মাইনাস নহ'ব 5 হ'ব √5 তলত একো মানে 1 আছে ঠিক আছে এতেকে আমি কি লিখিব পাৰো a ভ্যালু কিমান হ'ব 1 হ'ব b ভ্যালু 0 আৰু c ভ্যালু √5 এই ভ্যালু সমূহ ax² plus bx plus c বহুৱাই পাও বহাই দিয়া কি হ'ব 1x² ইমপ্লাইড চিহ্ন হ'ব ইকুৱেশ্যন হ'ব প্লাস b ভ্যালু কিমান 0 * x প্লাস √5 এটো যদি আমি কৰো কি হ'ব x² এটো পাৰ্ট 0 হৈ যাব কিমান হ'ব √5 অনলি গতিকে যোনটো আমাৰ বহুপদ ওলাব আছে এইটোৱে x² প্লাস √5 ঠিক আছে 4 নম্বৰটো দিয়া আছে 1,1 এটো আমি কেনে কৰিম ধৰা হল ax² plus bx plus c মূল দুটা আলফা আৰু বিটা তেতিয়া হলে আলফা প্লাস বিটা এনি টাইম কি হয় -b/a হয় তেতিয়া হলে এটো আমি কি লিখিব পাৰো 1 আৰু আলফা ইনটু বিটা ইজ ইকুৱেল টু c/a ইজ ইকুৱেল টু কিমান আছে 1 আছে তলত একোনা মানে 1 আছে এটো তলত কি আছে একোনা মানে 1 আছে এটো আমি এনেকৈ লিখিব পাৰো এটা পাৰ্টৰ কাৰণে b/a ইজ ইকুৱেল টু মাইনাস কি লিখিব পাৰো 1/1 লিখিব পাৰো তেতিয়াকে আমি a ভ্যালু 1 পাম b ভ্যালু -1 পাম
আৰু c ভ্যালু কিমান পাম 1 এই ভ্যালুসমূহ এই x² প্লাস vx প্লাস c বহুৱাই পাও বহাই দিয়া কি হ'ব এই ভ্যালু কিমান আছে 1x² প্লাস b ভ্যালু -1 x এটো কিমান 1 ইকুৱেল x² - x প্লাস 1 গতি আমাৰ ইকুৱেশ্যনটো কি হয় এটো x² - x প্লাস 1 এটো হ'ব ইয়াৰ উত্তৰ নম্বৰটো কি আছে 5 নম্বৰ কি আছে -1/4, 1/4 একেবাৰে ইজি হয় কি থাকিলে ধৰা হ'ল ax² প্লাস bx প্লাস c মূল দুটা আলফা আৰু বিটা এতেকে আলফা প্লাস বিটা ইজিক্যাল টু মাইনাস b বাই a এটো ভ্যালু কিমান -1/4 মাইনাস মাইনাস কেনসেল কৰিলে কি হ'ব b বাই a ইজিক্যাল টু 1/, আলফা ইনটু বিটা কৰিলে কি হ'ব c বাই a ইজিক্যাল টু কিমান আছে 1/4 এতেকে a ইজিক্যাল টু কিমান আছে 4 আছে b ইজিক্যাল টু কিমান আছে 1 আছে আৰু c ইজিক্যাল টু কিমান আছে 1 এটো c ইজিক্যাল টু 1 এই মানবোৰ ax² প্লাস bx প্লাস c বহুৱাই পাও কি হ'ব এই ভ্যালু কিমান আছে 4 4x² প্লাস 1x প্লাস 1 ইকুয়াল টু 4x² প্লাস x প্লাস 1 ঠিক আছে গতিকে ইয়াৰ শুদ্ধটো এইটোৱে 6 টো কি কৈছে 6 টো আছে কি 4,1 যদি আমি এটো আলফা আৰু বিটা বুলি ধৰো তেতিয়াহলে আলফা প্লাস বিটা ইজিক্যাল টু কি আছিল -v/a আছিল ইজিক্যাল টু 4 তলত একো না মানে কিমান আছে 1 আছে আকৌ আলফা ইনটু বিটা কৰিলে কি হ'ব c/a ইজিক্যাল টু কি আছে 1 তলত একো না মানে কি আছে 1 আছে এতেকে a ইজিক্যাল টু 1 b ইজিক্যাল টু কি হ'ব -4 হ'ব আৰু c ইজিক্যাল টু কিমান হ'ব 1 হ'ব -4 কিয় কাৰণে হ'ব এটো আমি এনেকৈ লিখিব পাৰো b/a ইজিক্যাল টু -4/, কিমান লিখিব 1 লিখিব পাৰো এই মানসমূহ ax² প্লাস bx প্লাস c বহুৱাই পাও বহাই দিয়া এতিয়া যদি বহাই দিয়া তেতিয়াহলে কি হ'ব 1x² হ'ব প্লাস -4x হ'ব প্লাস 1 হ'ব তেতিয়াহলে x² - 4x প্লাস 1 গতিকে আমাৰ যদি বহুপদ ওলাব আছে সেই বহুপদটো এইটো কি আছে x² - 4x প্লাস 1 একেবাৰে ইজি হয় কেইবাবাৰ আপোনালোকে প্ৰেক্টিস কৰিব আৰু প্ৰেক্টিস কৰি যিমানে প্ৰেক্টিস কৰিব সিমানে কি হ'ব গণিত সহজ হৈ আহিব যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ পিছত এই এক্সাৰসাইজ 2.2 ৰ 3 নম্বৰ কোৱেশ্চনখিনি অনা হ'ব গতিকে আপোনালোকে কন্টিনিউ চাই থাকিব